Hey, what's going on guys? Muna Sima balita na নতুন ভিডিঅ' আপোনাৰ ৱেলকাম। তো আজিৰ ভিডিঅ'টো অলপমান মানে বেছি স্পেচিয়েল কিউকি মোৰ বাৰ কালিৰ বাৰ্থডে। তো মোৰ বাৰ কাৰণে এটা গিফ্ট বনাই আছোঁ, মোৰ স্কেটছ এটা মানে মোৰ বাৰ স্কেটছ। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু যদি ভাল পায় তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তে বলক ষ্টাৰ্ট কৰোঁ। তো এইটো মানে কি কয় এইটো মোৰ বাৰ কালি বাৰ্থডে সেইকাৰণে মই এটা স্কেটছ বনাইছোঁ। মই কৈছিলোঁ ইণ্ট্ৰত। তো এয়া ষ্টাৰ্ট কৰি দিম এতিয়া। তো কি কয় এইটো মই ফাৰ্ষ্টত আউটলাইন বনাই ল'লোঁ। মানে এইটো মোৰ ফাৰ্ষ্ট মানে হিউমেন ফেচ ড্ৰয়িং হয়। মানে মোৰ ফাৰ্ষ্ট ড্ৰয়িং মানে এটা মানুহক মই আঁকিছোঁ। যদি বেয়া হয় তেতিয়া ডিছলাইক কৰি দিব, যদি ভাল নালাগে। ডিছলাইক নকৰিব ভাই, এইটো মানে কিবা কৰি বনাইছোঁ আকৌ। তো বলক ষ্টাৰ্ট কৰোঁ এতিয়া। ভাল কৰি মানে চুপচাপ চাওক আপোনালোক। তো এয়াই। Sorry, but I don't know what happening to my camera.
মোৰ স্কেটছ হৈ গৈছে দেখিছে আপোনালোকে তো মই এতিয়া ফ্ৰেমিং কৰিব দি পঠালোঁ তো গাইছ এয়া মই ভইচ ৰেকৰ্ডিং কৰি আছোঁ কিউকি ইয়াতে বহুত নইজ হৈছে তো বলক এয়া চাওক মই যাই আছোঁ এতিয়া ফ্ৰেমিং কৰাব তো বলক এয়া চাওক তো গাইছ এয়া চাওক গুৱাহাটীত যাম তো এয়াই তো গাইছ এয়া ফ্ৰেম কৰি লৈ ল'লোঁ তো বলক এতিয়া এয়া চাওক তো বলক তো গাইছ এয়া মোৰ মানে ফ্ৰেম কৰি আনিলোঁ এয়া এইটো এয়া তো কেনেকুৱা লাগছে বঢ়িয়া মজা এইটো মানে নাই পুৰা সাৰপ্ৰাইজতকৈ বেছি কি ক'ম কেতিয়াও মাথাৰ ভিতৰত আহাই নাই যে তুমি বনাবা এইটো সবচে কি ক'ম প্ৰিচিয়াছ নে কি ক'ম ইউনিক গিফ্ট পুৰা লাইফত ফাৰ্ষ্ট টাইম পাইছে এনেকুৱা থেংক ইউ ৱেলকাম তো আজিৰ ভিডিঅ'ৰ কাৰণে এইখিনি আৰু যদি ভিডিঅ'টো ভাল পাইছে তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো আজিৰ ভিডিঅ'ৰ কাৰণে এইখিনি তো বাই